নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে, আমিও ভালে আছোঁ। ভিডিঅ'টো চাই গমেই পাইছে, যিহেতু পবিত্ৰ শাওণ মাহ চলি আছে, বলবম যাত্ৰা। ৰবিবাৰ আমি গৈছিলোঁ বলবমলৈ, হঠাৎ প্লেন এটা কৰিলোঁ, বোলে যাওঁ এবাৰ। বশিষ্ঠ মন্দিৰৰ পৰা আপোনাৰ বেলতলাৰ পৰা মই ভিডিঅ'টো বনালোঁ। এনেকৈ গৈ আছোঁ বাৰু বশিষ্ঠ মন্দিৰলৈ খোজকাঢ়ি, যিহেতু ফাৰ্ষ্ট টাইম হয়, নাজানো ক'ত কি কৰিব লাগে। ব'লকচোন বাৰু যাই থাকোঁ খোজকাঢ়ি এনেকৈ। এয়া প্ৰথম গেট পালোঁ বেলতলাৰ পৰা। এইখন কিনি ল'লোঁ বাৰু, তাত ড্ৰেছো কিনিব লাগিছিলে, নিকিনিলোঁ দিয়ক আৰু। এইখনে কিনি লৈ মাথাটোতে মাৰি ল'লোঁ আৰু। এনেকৈ গৈ আছোঁ বাৰু খোজকাঢ়ি। বহুতো খোজকাঢ়িব লাগিব বোলে, ব'লকচোন চাই থাকোঁ বাৰু। চাই থাকিব আপোনালোকে ভিডিঅ'টো। এনেকৈ খোজকাঢ়িয়ে আছোঁ। এই দুজনক চাওকচোন বাৰু কি ৰকম গৈছে। মইতো যিয়ে নহওক বাৰু, বাবাই যদি আশীৰ্বাদ কৰে খোজকাঢ়িয়ে থাকিম আজি। ব'লক গৈয়ে আছোঁ খোজকাঢ়ি। বশিষ্ঠ মন্দিৰ পোৱাইকেই নাই, অলপ চলপ ভাগৰ লাগিছে বাৰু, একোৱেই নাই। তেওঁৰ আশীৰ্বাদত গৈ আছোঁ আৰু। এওঁ সকলে আহিলেই পানী লয়, নাজানো কিমান টাইম লাগে, কি কথা। ফাৰ্ষ্ট টাইম আহিছোঁতো। চাই থাকিব ভিডিঅ'টো আপোনালোকে শেষলৈকে দেই। বশিষ্ঠ মন্দিৰত পানী ভৰাই শুক্লেশ্বৰ মন্দিৰলৈকেও পানী ঢালিবলৈ যায়, কিন্তু আমি শুক্লেশ্বৰ মন্দিৰ নাযাওঁ। আমি যাম গড়চুকত থকা কামুহী মন্দিৰ, ভীমাশংকৰ, তাতেও শিৱৰ লিংগত আছে, তাতেও পানী ঢালে, আমি তালৈকে যাম। এয়া চাওকচোন কিমান ভক্তগণ ৰাইজ সমগত হৈছে বাবাক পানী ঢালিবলৈ বা বাবাৰ আশীৰ্বাদ ল'বলৈ। এয়া চাওক, দেখিছে আপোনালোকে কিমান মানুহ এই তাৰ পৰা পানী লৈছে। মই ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত ভাল লাগিছে। ভাবিছিলোঁ খোজকাঢ়িব পাৰিম কি নোৱাৰিম, কিন্তু পাৰিছোঁ। জোচ এটা আহি গৈছে মানে। চাই থাকক আপোনালোকে। আমি এতিয়া ইয়াৰ তললৈকে নামি যাম। এইটো ছাইডতো পানী ল'ব পাৰি, আৰু এটা ছাইড আছে, তাতো পানী ল'ব পাৰি। তাত গা চা ধুই পেলাই আমি এনেকৈ পানী লৈ ল'ম। এয়া চাওক আপোনালোকে, ভাল লাগিছে গৈ। ফাৰ্ষ্ট টাইম গৈছোঁ, আকৌ অহা বছৰ যাম। গ'লে মানে 3 বাৰ যাব লাগে আৰু। এয়া এনেকৈ গৈ আছোঁ আমি। এতিয়া গা ধুবলৈ যাম। এনেকৈ গৈ আছোঁ আমি গা ধুবলৈ আৰু পানী ল'বলৈ। গাটো ধুই ল'লোঁ বাৰু। গাটো ধোৱাটো আপোনালোকক নেদেখালোঁ, মানে একচুৱেলি মোবাইলটো লগ এটা তাত দিলোঁ, সি ভিডিঅ' নকৰিলে। সেনেকৈ গা ধুই আহি কিবা পূজা, ইয়াতে পূজা কৰিব লাগে, পূজা কৰিলোঁ। সেয়া এনেকৈ আমি পূজা কৰিলোঁ। পূজা কৰাৰ পাছত এইবিলাক ভক্তগণ যে গা ধুই আছে, এনেকৈ গা চা ধোৱা হৈ গ'ল। এয়া চাওক, মই এনেকৈ লৈ ল'লোঁ, বৰ্তমান পানী লৈ ল'লোঁ। ব'লক এতিয়া আমি যাম মন্দিৰলৈ। হেৰিলৈ যাম আমি এতিয়া, গড়চুকলৈ খোজকাঢ়ি যাম। মানে আপোনাৰ হেৰিৰ পৰা যাম, বশিষ্ঠ মন্দিৰৰ পৰা গড়চুকৰ পাহাৰৰ ওপৰত থকা কামুহী মন্দিৰ, ভীমাশংকৰ। ফাৰ্ষ্ট টাইম যাম, ব'লক। এনেকৈয়ে গাইজ আমি আহি পালোঁ পাহাৰ বগাই কামুহী মন্দিৰ, ভীমাশংকৰ, গড়চুকৰ থকা। গড়চুকৰ পৰা অকণমান আহিব লাগে। এয়া চাওক, লাইন পাতি আপোনাৰ ৰাতিপুৱা হৈ গ'ল। অহা ভিডিঅ' বেছি নকৰিলোঁ। এয়া চাওক কিমান লাইন, কিমান ভক্তগণ ৰাইজ সমগত হৈছে। আমিও আপোনাৰ ৰাতিপুৱাই হৈ গ'ল। ৰাতিটো আমি খোজকাঢ়ি আহিলোঁ, কিন্তু মোৰ ভৰিৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল। তথাপিও কিবাকৈ বাবাৰ আশীৰ্বাদত পানী ঢালিবলৈ আহিছোঁ। মই ফাৰ্ষ্ট টাইম, ভালো লাগিছে। এয়া চাওক আপোনালোকে, কি ধুনীয়া এটা পৰিৱেশ ইয়াতে।
এইসকল আয়তীসকলে কেনেদৰে নৈবাত বা চাকি ধূপ জ্বলাইছে। আমি এইটো বশিষ্ঠ মন্দিৰতে এইবিলাক কৰিলোঁ। এইটো মন্দিৰ আছিলে, পানী ঢালি আমি ওলাই আহিলোঁ, ভিডিঅ' কৰা নহ'ল। এইটো আছিলে আপোনাৰ কামুহী মন্দিৰৰ গেট। এয়া চাওক ধুনীয়া এটা পৰিৱেশ। এয়া চাওক না কিমান লাইন। আমিতো 7টামান বজাতে পানী ঢালিলোঁ। এয়া চাওক, এয়া আমাৰ অৰূপ, তেনেকৈ আমি আহিছিলোঁ। এইটো এয়া চাওক, এয়া মোৰ অৱস্থা চাওক, মানে পাহাৰৰ পৰা নামি আহি থাকোঁতে খোজ পাতিব পৰা নাই, কি হ'ব। এনেকৈ আমি গৈ আছোঁ। এয়া চাওক তললৈকে পূৰা লাইন হৈ গৈছে। যিয়ে নহওক বাৰু, ভাল লাগিলে ভিডিঅ'টো। এইখিনিয়ে আছিলে আজি। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব দেই আপোনালোকে। বাই বাই, লাভ ইউ, জয়া।